গুড ইভিনিং সকলোলৈ আৰু মোৰ ফাৰ্ষ্ট মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ইমানো কাম কৰি থাকিব নহয়নে বাৰু, অকণমান আবেলি সময়ত ওলাই আহিলে নিজৰ মনটোকে ভাল লাগে। চাওঁচোন আহক ক'ত যাওঁ আমি আৰু কি কৰোঁ। এইটো হৈছে মোৰ হ'বলগীয়া ভিডিঅ'টো। ইমানেই খাই নহয়, ক'তোৱে নিব নোৱাৰি, খালি অকল খাওঁ। দেখাম তেওঁকো কি খাইছে বাৰু। এয়া চাওকচোন, একদম 2 প্লেট লৈ লৈছে ৰুটি আৰু গাহৰি মাংস, আৰু আমি পাছফালে থকা ভেকুৰী গছজোপা ছিঙি পেলালোঁ। আৰু চাওকচোন মনে কোনেও গম নোপোৱাকৈ আমি ভেকুৰী চুৰ কৰি লৈ আহিলোঁ। একচুৱেলি চুৰ বুলি নহয় দেই, ভেকুৰীটো ইমান ভাল খাবলৈ আমি লৈ আহিলোঁ। আৰু আহি এয়া অকণমান ভিডিঅ' বনাওঁ বুলি ৰ'লোঁ বাটতে নামবৰ ৰিজাৰ্ভৰ মাজত, আৰু দুটামান ভিডিঅ' বনালোঁ। আৰু ভিডিঅ' বনাই এয়া দেখিছেই নহয়, আৰু ফটো মাৰিলোঁ। ক'ৰবালৈ ওলাই গ'লে ভিডিঅ' বা ফটো কপি নমৰাকৈ কেনেকৈনো আহিম নহয়নে বাৰু। আৰু যদিহে মোৰ ভিডিঅ'টো ভাল লাগিছে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু লগতে মোৰ নতুনকৈ যিসকলে চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। বাই।